Hey everyone, this is this side. Welcome back to my channel. আশা কৰো সকলোৱে ভালে আছে, মোৰো ভালে। সো আজি মই আপোনালোকলৈ লৈ আহিছো এটা মিন্ত্ৰা হল and I hope so আপোনালোকে ভাল পাব ভিডিওটো and যেহেতু মিন্ত্ৰা সেল চলি আছে মই ভাবিছো মই ৰিসেন্টলি যিখিনি পাৰচেজ কৰিছিলো কেটামান বস্তু মই আপোনালোকৰ লগত শেয়াৰ কৰো so that যদি আপোনালোকৰ ইয়াৰ পৰা কিবাও in case যদি ভাল লাগে আপোনালোকে পাৰচেজ কৰিব পাৰিব and আজি এই ভিডিওটোত আপোনালোকে দেখিব কিছুমান এক্টিভ ওয়্যাৰ টি-শাৰ্ট স্কাৰ্ট সো আপোনালোকে গুটে ভিডিওটো চাই থাকিব আৰু যোনসকলে ফাৰ্স্ট টাইম মোৰ চেনেলটোলে আহিছে প্লিজ ডু সাবস্ক্ৰাইব টু মাই চেনেল সো এটা বলক আমি ভিডিওটো বিগিন কৰো বেছি একো টাইম ওয়েস্ট নকৰি সো লেটস গেট স্টাৰ্টেড এইখিনি হল আইটেমস কিনি যেখিনি মই আপোনালোকক আজি দেখাম মানে শেয়াৰ কৰিম সো চাই থাকিব গুটে ভিডিওটো স্কিপ নকৰাকে সো বলক স্টাৰ্ট কৰো এতিয়া ফাৰ্ষ্টতে মই দেখাম আপোনালোকক এটা ৰোডষ্টাৰৰ টি-শাৰ্ট সো এটো হল এনেকুৱা সো এটো এটা এশ কালাৰৰ আৰু বৰ্ডাৰত অকমান মাষ্টাৰ্ড ইয়েলো এনেকুৱাকে ডিজাইন দিয়া আছে সো এটো হল স্মল সাইজত এছ সাইজত and এটো নরমালি আপোনালোকে ক্যাজুয়ালি পিন্ধিব পাৰে বহুত বেছি একেবাৰে লম্বাও নহয় and একেবাৰে শৰ্টও নহয় লেন্থটো বাট নরমালি যদি আপোনালোকে ক্যাজুয়ালি পিন্ধিব বিচাৰে সো পিন্ধিব পাৰিব স্পেশালি গাৰ্লছ সকলে লাইক ক্যাজুয়ালি যদি ফ্ৰেণ্ডছৰ লগত ওলাই গৈছে and all তেতিয়া তোমালোকে পিন্ধিব পাৰিবা সো এটো হল ফার্স্ট আইটেম টু and গৰমত কালাৰটো ভালো হয় বেছি গৰমো নঠিব and কাপোৰটো ভাল হয় কটন টাইপত হয় সো মেটেৰিয়েলটো ভাল সো এটো হল ফার্স্ট আইটেম টু মই পিন্ধি দেখাই দিম আপোনালোকে চাই থাকিব এতিয়া মোৰ নেক্সট পাৰচেজটো হল এটো এটা টপ কাইন্ড অফ টি-শাৰ্ট and এটো বিৰাতে আৰাম হয় এটো মোৰ একেবাৰে ৰিসেন্ট পাৰচেজ নহয় বাট যেহেতু বিৰাতে ভাল পাইছো মই ইউজ কৰি সো আই থট মই আপোনালোকৰ লগত শেয়াৰ কৰো এটো যোনসকলৰ টামি এৰিয়াটো অকমান বেছি আছে টামি আছে সো তেখেতসকলৰ কাৰণেও এনেকুৱা টি-শাৰ্টবোৰ ভাল হয় বেক ফ্ৰন্ট সাইডে এনেকুৱা হয় লুকটো and পিছপিনে অকমান এনেকুৱা ধৰণৰ হয় and material to birate bhal hoy and etu small size ote hoy and brand to ether by Mintra tenekwa ta brandor hoy so enekwa hoy maroon color or so birat aram aru moi bahut bar dhuisu ekku problem nai hoa bhal hoy birat comfortable hoy জিন্সৰ লগত ধুনিয়াকে আপোনালোকে টিমাপ কৰিব পাৰিব বা কোনবা সময়ত এজ এ এক্টিভ ওয়্যাৰো আপোনালোকে কোনবা সময়ত এটো টি-শাৰ্ট পিন্ধিব পাৰিব সো এটো আছে এটা কথা কি ভাল টামি এৰিয়াটো অকমান লুজ হৈ থাকে সো অকমানো আনকমফৰ্টেবল ফিল নহয় সো ধুনিয়া কমফৰ্ট এটা দিয়ে সো এটো আছিল আমাৰ সেকেন্ড প্ৰডাক্টটো এটা নেক্সট মই দেখাম এটা এক্টিভ ওয়্যাৰ যেটো হল এটা টাইটস মই দেখাম আৰু এটো হল এনেকুৱা এটো এজাৰএক্সৰ হয় আৰু বিৰাতে কমফৰ্টেবল হয় এজাৰএক্সৰ এনেও ব্ৰ্যান্ডটো ভাল হয় এক্টিভ ওয়্যাৰ কাৰণে আপোনালোকে যদি চাই মিন্ত্ৰাত আপোনালোকে গম পাবই and এজাৰএক্সৰ ৰিজনেবলও হয় and কোৱালিটিও বহুত ভাল থাকে সো এটো হল টাইটস and স্মল সাইজত হয় and বিৰাতে ভাল অকমান এনেকুৱা ধৰণৰ ডিজাইন আছে এইখিনিত অকমান বেলেগ ধৰণৰ ডিজাইন আকো অলপ বেলেগ প্লেন দেন আকো ডিজাইন আছে সো এটো এটা এক্টিভ ওয়্যাৰ টাইটস হয় ফিমেলছৰ কাৰণে সো এনেকুৱা পাৰচেজ কৰিব পাৰে যদি কিবা এক্টিভ ওয়্যাৰ ভাল বিচাৰি আছে এজাৰএক্সৰ এনেকুৱা টাইটস বিলাক আপোনালোকে ট্ৰাই কৰিব পাৰে জিম ওয়্যাৰো হৈ যায় বা নরমালি যদি আপোনালোকক ওয়াকিংৰ কাৰণে এনেকুৱা কাৰণে এক্টিভ ওয়্যাৰ কিছুমান লাগে সো আপোনালোকে পাৰচেজ কৰিব পাৰে ৰিজনেবল প্লাস কোৱালিটিও বহুত ভাল আহে সো এটো আছিল মোৰ থাৰ্ড প্ৰডাক্ট and next product to whole active wear and etu eta t-shirt active wear and same brand HRX or hoy so enekwa birat bhal hoy material to and comfortable hoy and HRX or hoy so etu small size ot hoy and enekwa apnaloke kinibo pare peach color or hoy okoman yat okoman light dekhaise okoman peach color hoy and ekhini
যেটো আমাৰ গ্ৰে টাইপ অফ কালাৰ হয় হেতু হয় সো এনেকুৱা হয় আৰু যেতিয়া আপোনালোকে এক্টিভ ওয়্যাৰ কিনে তেতিয়া ৰেপিড ড্ৰাই হলে বেছি ভাল সো এনেকুৱা আপোনালোকে ট্ৰাই কৰিব পাৰে যদি কিবাও এনেকৈ এক্টিভ ওয়্যাৰ বিচাৰিছে আপোনালোকে এনেকুৱা টি শ্বাৰ্টবোৰ ট্ৰাই কৰিব পাৰে HRXত বহুত এনেকুৱা টি শ্বাৰ্টছ আছে যি ধুনীয়া ডিজাইনতো আছে কালাৰতো আছে আপোনালোকে পাই যাব সো আপোনালোকে এনেকুৱা ট্ৰাই কৰিব পাৰে এণ্ড লাষ্টলি মই দেখাম আপোনালোকক এটা স্কাৰ্ট যেটো হ'ল ড্ৰেছবেৰীৰ এণ্ড এটো হ'ল এনেকুৱা এইটো এটা লং স্কাৰ্ট হয় এণ্ড এইটো ফ্ৰণ্ট সাইডে এনেকুৱা চেইন থাকিব ফ্ৰণ্ট সাইডে এনেকুৱা এইটো চেইন দিছে এণ্ড মেটেৰিয়েল এণ্ড কোৱালিটিটো ভাল হয় ইয়াতে এনেকুৱা বাটন হ'ব এণ্ড সবতছে ভাল যে স্কাৰ্টত দুই পিনে পকেটছ পাব আপোনালোকে সো মোৰ বিৰাটেই ভাল লাগিছে আৰু তলৰ পোৰ্শনটোত এনেকুৱা এটা স্লিট আছে এনেকুৱা এটা স্লিট আছে এণ্ড অকমান ষ্টাইলিছ লুক দিয়ে সো ভাল লাগে এনেকুৱা ধৰি লওক আপোনালোকে হোৱাইট টপৰ লগত বহুত ধুনীয়াকৈ মিলি যায় সো প্লেইন সলিড কালাৰ টপছৰ লগত কেজুৱেলি পিন্ধিব পাৰে সো এইটো আছিলে মোৰ লাষ্ট প্ৰডাক্ট এণ্ড মই গোটেইখিনি প্ৰাইচ যিখিনি মই সেল চলি থাকোঁতে কিনিছিলোঁ যিহেতু মই সেল প্ৰাইচখিনি মই দি দিম য'ত বহুতো এনেকুৱা অফাৰ চলি থাকে এতিয়াও চলি আছে যদি আপোনালোকৰ কিবা ভাল লাগে প্লিজ অফাৰ চলি থাকোঁতে কিনিব তেতিয়া আপোনালোকৰ বেছি ভাল হয় আদাৰৱাইজ যেতিয়া সেল চলি নাথাকে তেতিয়া একেই বস্তুটো যিটো কমত আমি পাব পাৰোঁ তেতিয়া আমি বেছি এক্সপেন্সিভ হৈ যায় সেইটো আদাৰৱাইজ যদি আমি অফাৰ্ছত নিকিনো সো এনেই সেইটো ৱেষ্ট কৰাতকৈ আমি সেল চলি থকা সময়ত কিনিব পাৰোঁ সেইটো এটা বিৰাটেই ভাল কথা আৰু বহুতে সেইটো একচুৱেলি ধ্যান নিদিয়ে বাট সেল চলি থাকোঁতে কিনিব লাগে উইচ লিষ্ট কৰি থৈ দিব আপোনালোকে আৰু যেতিয়া সেল চলে আপোনালোকে ধুনীয়াকৈ কিনিব পাৰে সো নিজৰ বাজেটৰ হিচাপত সো এইখিনি আছিল আজিৰ ভিডিঅ'টোত এণ্ড আই হোপ চ' আপোনালোকে এনজয় কৰিলে হল ভিডিঅ'টো আৰু নেক্সট মোৰ আপকামিং ভিডিঅ'জতো মই হল ভিডিঅ'ই দেখাম এমাজন হওক বা মিছ'ৰ হওক চ' আপোনালোকে চাই থাকিব মোৰ ভিডিঅ' আগলৈও আৰু যিবিলাক মোৰ আগৰ ভিডিঅ'জ দিয়া আছে সেইখিনি যদি চোৱা নাই এবাৰ চাব মই আই বাটনত দি দিম এণ্ড নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম টিল দেন ষ্টে হেপী এণ্ড ষ্টে ছেফ বাই বাই